এই দীক্ষান্ত সমাৰোহত উপস্থিত সম্মানীয় সঞ্চালক মহোদয়, মোৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, সতীৰ্থ ছাত্ৰ বন্ধুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, মই আজি দীক্ষান্ত সমাৰোহত এইকাৰণে গৈছো কাৰণ আমি বিদায় ল'ব নোখোজো কোনোদিন এইখন অনুষ্ঠানৰ পৰা। এইখন অনুষ্ঠান আমাৰ আত্মাৰ আছে আৰু সদায় থাকিব। আমি আচলতে এজন মানুহে মানুহতকৈ বেছি একো হ'ব নোৱাৰে। চিকিৎসক হওক, অভিযন্ত্ৰা হওক, মই ভৱিষ্যত জীৱনত কিবা হ'ব পাৰো নোৱাৰো যি নহওক, কিন্তু মানুহৰ কাৰণে যিখিনি লাগে অভিজ্ঞতাই হওক বা যি বৌদ্ধিক মানসিক বিকাশ তাৰ সৰহসংখ্যই কিন্তু অৱদান এইখন একাডেমীত। গতিকে মই চিৰদিন এই শংকৰদেৱ একাডেমী নলবাৰীৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰম। লগতে মই যি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ বন্ধু বান্ধৱীসকলে অৱতীৰ্ণ হ'ব তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, হয়তো মই ধৃষ্টতা কৰা হ'ব সেইখিনি কথা ক'লে, কিন্তু ক'ব এইকাৰণেই বিচাৰিছোঁ যে আমাৰ মাজত বহুত চিকিৎসক হৈছে, অভিযন্ত্ৰা হৈছে আৰু কিবা কিবি হৈছে। চিকিৎসক আছে, চিকিৎসা সেৱী নাই। অভিযন্ত্ৰা আছে, কিন্তু এই ৰাস্তা বনাব IIT বিটেক কৰি হোৱা কোনো ইঞ্জিনিয়াৰে কিন্তু ৰাস্তাটো ভাঙে 2 মাহত। তেওঁ কিহত IIT ইঞ্জিনিয়াৰে? 2 মাহত যদি IIT গতিকে আমাক সেৱাৰ মনোবৃত্তি লাগিব। আমি যি কামেই নকৰোঁ আমাক সেৱাৰ মনোবৃত্তি লাগিব, আৰু সেৱাৰ মনোবৃত্তিৰে কৰা কামেই আমাক এদিন মানুহ হ'বলৈ শিকাব। আৰু এজন মানুহে মানুহতকৈ বেছি একো হ'ব নোৱাৰে জীৱনত। এইখিনিয়ে মোৰ ক'ব লগা আছিল। লগতে মোৰ শিক্ষাগুৰুসকলক মই পুনৰবাৰ শ্ৰদ্ধা নিবেদিছোঁ, ছাত্ৰ ছাত্ৰীসকলক, মোৰ বন্ধুসকলক শুভেচ্ছা জনাইছোঁ। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।